হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড ইভিনিং, শুভ সন্ধিয়া। আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল। এয়া আজি তোমালোকৰ জুনৰ 22 তাৰিখৰ পৰা প্ৰথম সাময়িক গোটটো আহি পালেহি পৰীক্ষাটো। তাৰে কাৰণে চোৱাচোন তোমালোকৰ ক্লাছ 4ৰ ইংলিছখনৰ চোৱা। ইংলিছখনৰ এইখন টেক্সট বুক এবাৰ চেঞ্জ হৈছে, ব্লুজম 2 কিতাপখনৰ নাম চাই লোৱা এবাৰ। তাৰে প্ৰথম লেচনটো চোৱাচোন, ফাৰ্ষ্ট লেচনটো, লেচন 1 When the forest got friendly। এই লেচনটো তোমালোকে চাগে নিশ্চয় পঢ়িলা। মই এইটো লেচনটো থুলমূলকৈ অসমীয়াখিনি কৈ দিছোঁ আৰু তোমালোকক আজি প্ৰশ্ন উত্তৰখিনিও মই কৰাই দিম। লেচনৰ আৰম্ভণিতে দেখিছানে, পিকচাৰ দেখিছানে? এইটো চৰাই, এইটো নাৱৰীয়া এজন আৰু এইটো হাতী, আমাৰ হাতী পোৱালি গণেশ বাবা ন। ইয়াতে কেইটামান শব্দ দিছে, কলম এত ছবিকেইটা দিছে, কলম বিত শব্দকেইটা দিছে। ইয়াত ৱৰ্ডকেইটা চোৱাচোন, ইংলিছত ৱৰ্ড বুলি কয় দেই। ৱৰ্ড স্প্লেচ, পাও পাও, কু। এই কুটো কাৰ শব্দ? চৰাই কয় হয়নে? চৰাইৰ মাত, এইটো চৰাইৰ মাত। আৰু স্প্লেচ মানে এইটো স্প্লেচ কি শব্দ হয়? যেতিয়া আমাৰ পানীত কিবা এটা পৰে, কিবা এটা পানীৰ শব্দ হৈ যায়নে নাই, পানী চিটিকনি এটা পৰেনে নাই, সেইটোক কয় এইটো। নাওখন আহি থাকোঁতে পানী এনেকৈ চাৰিওফালে শব্দ এটা হৈ গৈছে নাই, নাওখন যেতিয়া পানীৰ মাজেৰে ফালি আহিছে, সেইটো বুজাইছে স্প্লেচ। তাৰপিছত এই হাতী পাওঁ এইটো হাতী এনেকৈ চিঞৰিছে, দেখিছেনে? সুৰডাল দাঙি পেলাই, এই হাতীৰ মাত এইটো, পাওঁ। বুজি পালা? তাৰপিছত এইখিনি তোমালোকৰ আছে, ডু ইউ নো দ্য মাংকি কেন ডিফাৰেণ্ট চাউণ্ডছ। এই মাংকিৰ ডিফাৰেণ্ট চাউণ্ড কি আছে তোমালোকে ইয়াত কি লিখিছা ক'বাচোন। লাগে যদি মোক কমেণ্ট কৰি জনাব, মই এইখিনি লিখি দিম বাৰু। এতিয়া চোৱা, এই চেপ্টাৰটো থুলমুলকৈ মই কৈ দিছোঁ, তো প্ৰশ্নখিনিহে মেইন আলোচনা কৰিম। এইটো এটা গলুৰ মাক, এইটো গলু মানে গলু হৈছে হাতী পোৱালিটোৰ নাম। ই মানে মাকৰ লগত এখন হাবিত থাকে, ঘন জংঘল লাছ ফৰেষ্ট মানে ঘন জংঘল হাবি এখনত থাকে। সেই এদিন কি হ'ল, গলুৱে তাৰ লগৰীয়া, এই জংঘলত ঢেৰ লগৰীয়া আছে, তোমালোকৰ যেনেকৈ থাকে গাঁৱত, সি এই লগৰীয়াবিলাকৰ লগত ফুৰিবলৈ গ'ল। ফুৰিব যাওঁতে সি কি কৰে, মাকে ক'লে সাৱধানে যাবি। সি ফুৰি কি হ'ল, লাষ্টত সি ঘৰক উভতি যোৱা ৰাস্তাটো পাহৰি গ'ল। তাৰপিছত সি ভয় খোৱাৰ পিছত সি ফুৰিব যাওঁতে আকৌ এই ৰাজহাঁহকো লগ পাইছে দেই, চোৱানক লগ পাইছে। তাৰপিছত ফুৰিব গৈ সি ৰাস্তা পাহৰিলে। তাৰপিছত এই গাঁৱৰ মানুহবিলাকে তাক ৰাস্তা চিনাকি কৰি দিলে আৰু সি নিজৰ ঘৰখন পালে। তেতিয়া গৰুৱে তাৰপিছত যেতিয়া সি মাকক লগ পালে, দেখিছেনে, গাঁৱৰ মানুহে তাই ঘৰলৈ লৈ আহিছে। খুব তাৰ ফূৰ্তি লাগিছে মাকক পাই পেলাই, পূৰা গাঁৱৰ মানুহখিনিৰো ভাল লাগিছে, তাৰো মানুহখিনিৰো ভাল লাগিছে। সেইকাৰণে আমি বিপদত পৰা যিকোনো আমি মানুহ হওক বা পক্ষী, জীৱ জন্তু যিয়ে নহওক, আমি সহায় কৰিব লাগে। তাৰপিছত চোৱা, প্ৰশ্নখিনি চোৱা। ইয়াত কেইটামান প্ৰশ্ন দিছে, চোৱাচোন। আনচাৰ দ্য ফলোয়িং কুৱেশ্যন। এইবিলাক তোমালোকক পঢ়াব লাগিলে মোক কমেণ্ট কৰি জনাবা। যিহেতুকে পৰীক্ষা আহিছে, মই প্ৰশ্নখিনিহে দিছোঁ। হুৱেৰ ডিড গলু লিভ? তোমালোকে দেখা পাইছানে? হুৱেৰ ডিড গলু লিভ? গলুৱে ক'ত বাস কৰিছিল? হুৱেৰ মানে ক'ত, গলু লিভ মানে বাস কৰা। গলুৱে ক'ত বাস কৰিছিল? মই ইয়াতে প্ৰশ্নকেইটা তোমালোকক এৰেঞ্জ কৰি দিছোঁ, চাবা দেই। চোৱা এইকেইটা চোৱা। হুৱেৰ ডিড গলু লিভ? আনচাৰ, গলু লিভড ইন দ্য ফৰেষ্ট, FOREST, ফৰেষ্ট মানে অৰণ্য। গলুৱে ক'ত বাস কৰিছিল? এখন অৰণ্যত বাস কৰিছিল, এখন হাবিত বাস কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো চাবা। হোৱাট ডিড গলু ডু উইথ দ্য আদাৰ য়ং এনিমেলছ? এনিমেলছ মানে জানাই জন্তু, এনিমেল মানে জন্তু, এছ কৈছে বেছি আছে এটাতকৈ। য়ং মানে পোৱালি আৰু ডেকা আৰু পোৱালি জন্তুবিলাকৰ লগত, আদাৰ মানে অন্য জন্তুবিলাকৰ লগত গলুৱে কি কৰিছিল সুধিছে। গলুৱে কি কৰিব গৈছিলে? তোমালোকতো ক'লোৱে মই। আনচাৰ, গলু প্লেইড এণ্ড ৰোম। প্লে মানেতো খেলা, জানাই, প্লেইড মানে খেলিছিল, এণ্ড ৰোম এইটো এটা নতুন শব্দ, ROAMED। ৰোম মানে ঘূৰি ফুৰিছিল, আৰু এনেই ঘূৰি ফুৰে যে, সেই ঘূৰি চাৰিওফালে ঘূৰি ফুৰিছিল। গলুৱে খেলিছিল আৰু ঘূৰি ফুৰিছিল ইন দ্য ফৰেষ্ট, ক'ত, হাবিখনত, অৰণ্যখনত, উইথ লগত, দ্য আদাৰ য়ং এনিমেল। আদাৰ মানে অন্য তাৰ লগৰীয়াৰ লগত, অন্য লগৰীয়া জন্তুবিলাকৰ লগত গলুৱে কি কৰিছিল? ফৰেষ্ট, অৰণ্যখনত ঘূৰি ফুৰিছিল আৰু কি কৰিছিল? প্লেইড মানে খেলা, প্লে মানে খেলা, প্লেইড মানে খেলি আছিলে, হয়নে? 3 নম্বৰ প্ৰশ্নটো চাবা। হু ট'ল্ড গলু টু বি কেয়াৰফুল? মানে হু মানে কোন, জানাই নহয়, হু, WH কুৱেশ্যন এইবিলাক।
হোৱাট হু হয়নে এইটো হু এইবিলাক ৱাৰ্ডেদি প্ৰশ্ন সোধে হু হোৱাই তাৰপিছত চোৱা হোৱাট হুৱেৰ এইবিলাকেদি হু মানে কোনে কৈছিল টেল মানে কোৱা তাৰে পাষ্ট টেন্স টল TULD কৈছিল গলু টু বি কেয়াৰফুল গলুক সাৱধানে থাকিবলৈ কোনে কৈছিল আনচাৰ গলুজ মাদাৰ টল্ড হিম টু বি কেয়াৰফুল মাদাৰ মানে মাক গলুৰ মাকে কৈছিল অভিয়াছলি মাকে ক'ব ন তোমালোকক নকয় জানো সাৱধানে থাকিবি তাৰপিছত হোৱাই 4 নম্বৰটো চোৱা হোৱাই ৱাজ গলু ফ্ৰাইটেন মানে ভয় খোৱা FRIGHTENED ফ্ৰাইটেন মানে ভয় খোৱা গলু মানে সেই হাতী পোৱালিটোৰ কথা কৈছে পোৱালিটোৰ নাম কৈছে হোৱাই কিয় গলু মানে সেই গলুৱে ভয় খাইছিল সুধিছে প্ৰশ্নটো বুজি পাব লাগিব তেতিয়া উত্তৰটো পাৰিবা তোমালোকে আনচাৰ গলু ৱাজ ফ্ৰাইটেন গলুৱে ভয় খাইছিল বিকজ BECAUSE কাৰণ বিকজ মানে কাৰণ হি লষ্ট হি লষ্ট মানে হেৰাইছিল হিজ এৱে তাৰ HIS হিজ মানে তাৰ ৱে মানে ৰাস্তা ইন দ্য ফৰেষ্ট তাৰ অৰণ্যলৈ যোৱা ৰাস্তাটো সি হেৰাইছিল সি পাহৰি গৈছিল মানে সি হেৰাই গৈছিল সেইকাৰণে সি কি ভয় খাইছিল তোমালোকেও খাবা তেনেকৈ ন ক'ৰবাত গুচি গ'লা লগৰীয়াৰ লগত খেলি আহোঁতে ৰাস্তাটো পাহৰি গ'লা ভয় খাবা ন সি গলু ভয় খাইছিল 5 নম্বৰটো চোৱা হাউ ডিড দ্য ভিলেজাৰ্ছ হেল্প গলুক কেনেকৈ ভিলেজাৰ্ছ মানে গাঁওবাসীয়ে হেল্প মানে সহায় কৰা HELP হেল্প মানে সহায় কৰা গলুক কেনেকৈ সহায় কৰিছিল গাঁওবাসীয়ে চোৱা দ্য ভিলেজাৰ্ছ VILLAGERS ভিলেজাৰ হেল্পিং মানে সহায় কৰিছিল হিম তাক HIM তাক ফাইণ্ড FIND মানে বিচৰাত হিজ HIS হিজ মাদাৰ মানে তাৰ দ্য ভিলেজাৰ্ছ হেল্পিং হিম ফাইণ্ড হিজ মাদাৰ তাৰ মাকক বিচৰাত সহায় কৰিছিল কোনে গাঁওবাসীয়ে 2 নম্বৰটো চোৱা চে ট্ৰু অৰ ফলছ ট্ৰু মানে সঁচা TRUE ট্ৰু মানে সঁচা ফলছ মানে মিছা FALSE ফলছ মানে মিছা মানে সঁচা নে মিছা ক'ব দিছে এই নম্বৰটো চাবা গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰি মানে প্ৰত্যেক ডে মানে দিন প্ৰত্যেক দিনাই এক্সপ্ল'ৰ মানে কি আমি এটা জেগাত বস্তু চাৰিওফালে চাওঁনে নাই নতুন এঠাইত গ'লে ক'ত কি আছে হয়নে নহয় সেই এক্সপ্ল'ৰ কৰা বুলি কয় গলুৱে ভাল পাইছিল প্ৰতিদিনে অৰণ্যখন এক্সপ্ল'ৰ কৰি মানে চাই পেলাই ভাল পাইছিল সি ঘূৰি ফুৰি চাৰিওফালে এইটো সঁচানে সঁচা এইটো ট্ৰু হ'ব যদি সঁচা হয় এইটো ট্ৰু হ'ব TRUE ট্ৰু হয়নে তাৰপিছত চা দ্য গলু দ্য ফ্লক অফ সোৱানছ গাইডেড গলু বেক টু দ্য ফৰেষ্ট ফ্লক অফ সোৱানছ মানে ৰাজহাঁহ এই হেৰিটোত আছে লেচনটোত আছে চাবা এই সোৱানছ এই ৰাজহাঁহক সোৱানছ বুলি কয় ইংলিছত ৰাজহাঁহবিলাক কি কৰি থাকে এডল হৈ থাকে ন হাঁহবিলাক এই পুখুৰীত চাবাচোন সেই ফ্লক অফ সোৱানছ মানে ৰাজহাঁহৰ দলটোৱে তাক গাইড মানে তাক ৰাস্তা দেখুৱাবলৈ গাইড কৰি নিছিল ন এইফালে যোৱা সেইফালে যোৱা বেক টু দ্য ফৰেষ্টলৈ যোৱাৰ বাবে তাক ৰাজহাঁহবিলাকে নিছিল নেকি তাক ফৰেষ্টলৈ ঘূৰাই নাই নিয়া নাছিল ভিলেজাৰবিলাকেহে নিছিলে হয়নে ঘৰলৈ উভতি যোৱাত কোনে সহায় কৰিছিলে ৰাজহাঁহবোৰে নে গাঁওবাসীয়ে এইটো কি ট্ৰু হ'ব নে ফলছ হ'ব ফলছ মিছা মানে নহয় এইটো FA গলুই তাৰ মাকক পাই পেলাই বৰ মানে আনন্দিত হৈছিল নে নাই গলু ৱাজ গ্লেড টু ফাইণ্ড হিজ মাদাৰ য়েছ এইটো ট্ৰু হয়নে এইটো ট্ৰু তাৰপিছত 2 নম্বৰটো চাবা গলু কল্ড আউট ফৰ হিজ মাদাৰ লাউডলি গলুৱে তাৰ মাকক কি কৰিছিলে ডাঙৰকৈ চিঞৰি মাতিছিলে নাই ডাঙৰকৈ চিঞৰি সি মাতিছিলে এইটো ট্ৰু ঘৰতে তাৰপিছত চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যনছ ইয়াৰে মানে এই তোমালোকৰ গুণোৎসৱতো এনেকৈ আহে আৰু ডাঙৰ হ'লে কম্পিটিটিভ এক্সামবিলাকতো এনেকৈ কুৱেশ্যন আহিব এটা প্ৰশ্ন দিব ইয়াৰে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে চুজ দ্য কাৰেক্ট মানে শুদ্ধ মানে চুজ মানে বাছি উলিওৱা আনচাৰ উত্তৰটো ফ্ৰম দ্য অপশ্যনছ এইবিলাক অপশ্যন বুলি কয় এনেকৈ 4টা দিছে যে উত্তৰ ইয়াৰ কোনটো অপশ্যন শুদ্ধ হয় তোমালোকক বাছি উলিয়াব দিছে হুৱেৰ ডিড গলু অফেন গো টু প্লে উইথ দ্য আদাৰ য়ং এনিমেলছ গলুৱে মানে অফেন মানে প্ৰায়ে OFTEN অফেন গো টু প্লে মানে খেলিব সি অন্য
জন্তুৰ লগত সি প্ৰায়ে খেলিবলৈ ক'লৈ গৈছিল দ্য ভিলেজ গাঁৱলৈ গৈছিল দ্য লেক হ্ৰদলৈ গৈছিল দ্য ভেলী সেই সমান ঠাইলৈ গৈছিলে নেকি দ্য হাট নে সি হেৰিলৈ গৈছিলে এই জুপুৰি ঘৰলৈ গৈছিলে ই ক'লৈ গৈছিলে সি ক'ত গৈছিলে দ্য ভেলী সেই সমান ঠাইখিনি নদী সি সেই ফৰেষ্টখনৰ এটা সমান ঠাই টুকুৰা আছিল তাত গৈছিলে গল্পটো পঢ়াতে পাইছিলা চাগে বি নম্বৰ এইটো শুদ্ধ হ'ব হয়নে বি নম্বৰ উই উইল হেল্প ইউ হু ইজ ইউৰ ৰেফাৰ টু হিয়াৰ ইয়াত কোনে কৈছে উইল হেল্প ইউ আমি তোমাক সহায় কৰিব পাৰোঁ কোনে কৈছিল ইয়াত হু মানে কোন ইউটো কাক বুজাইছে ইউ ৰেফাৰ টু হিয়াৰ গলু নে গলুজ মাদাৰ নে স্বৰ্ণৰাজ নে দ্য ভিলেজাৰ্ছ উইল হেল্প ইউ আমি তোমাক সহায় কৰিব পাৰিব বুলি কাক সহায় কৰাৰ কথা কৈছে মানে ইউ বুলি কাক বুজাইছে গলুক গাঁওবাসীয়ে কৈছিল হয়নে নহয় এইটো শুদ্ধ কাক ৰেফাৰ কৰিছে মানে এইটো হুইচ অফ দ্য ফলোয়িং মিনছ এ লাৰ্জ এৰিয়া অফ লেণ্ড ডেট ইজ থিকলি কভাৰ্ড উইথ ট্ৰিজ যেতিয়া এঠাই লাৰ্জ মানে বৃহৎ এৰিয়া ডাঙৰ এৰিয়া মানে এটা হেৰি এৰিয়া লেণ্ড ডেট মানে মাটি ধৰি লোৱা এটা বৃহৎ এলেকা এটা এৰিয়া মানে এলেকা এটা যদি থিকলি কভাৰ্ড ঠিক মানে ডাঠকৈ মানে একদম ডাঠকৈ যদি চাৰিওফালে গছ গছনি ডাঠ গছ গছনি থাকে এটা মানে এটা এটুকুৰা মাটি সেইখিনি কি বুলি ক'ব অকল গছ গছনি আছে বৃহৎ ডাঙৰ এলেকা এটা সেইখিনি কি ক'ব ভেলি ক'বনে ফৰেষ্ট ক'বনে অৰণ্য ক'বনে নে হ্ৰদ ক'ব নে গাঁও ক'ব গাঁৱত ডাঠকৈ অকল গছে থাকিব নেকি নাথাকে লেকততো পানীয়ে থাকে হয়নে নহয় ভেলি সমান মাটি থাকে ফৰেষ্ট হাবি ক'ব হয়নে নহয় এসোপামান গছ যেতিয়া থাকিব তাতকৈ কি ক'ব ফৰেষ্ট ক'ব ফৰেষ্ট FOREST ফৰেষ্ট দেই তাৰপিছত চোৱা আৰু কি দিছে ইয়াতে তোমাৰ এটা পিকচাৰ দিছে এয়া বুজিছানে গছ গছনি এই পিকচাৰ দিছে লাষ্ট মানে ঘন ডাঠ জংঘল আৰু ইয়াৰ লগত ৰিলেটেড ৱৰ্ডবিলাক লিখিব দিছে এইবিলাক লাগে যদি তোমালোকে কমেণ্ট কৰি ক'বা মই দিম বাৰু দেই তাৰপিছত চোৱা আৰু এইবিলাক তোমালোক আজিলৈ ইমানতে ধলোঁ যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি জনাবা আৰু যদি লাগে মই দিম আৰু নেক্সট ভিডিঅ'ত মই ছেকেণ্ড চেপ্টাৰটো কুৱেশ্যন আনচাৰখিনি দিম ধন্যবাদ